23-24. COVID-19 কাৰণে বাহিৰৰ দলবিলাক আহিব নোৱাৰি কাৰণে আমি এবাৰ অসম ভিত্তিত পাতিবলৈ বাধ্য হৈছোঁ। First time up taken by Khagrabari at the score আমাৰ স্পন্সৰশ্বিপ হিচাপে আমি 15-18. বিশেষকৈ আমাৰ এক্স চিফ আগ্ৰামা মহিলাৰ ছাৰক আমি হাজাৰ হাজাৰ ধন্যবাদ দিব লাগিব। খেলখন চলোৱাৰ Next কাৰণে match, Bhergaon versus Khagrabari. অনুদান আগবঢ়াইছে আৰু Jina স্পন্সৰশ্বিপ bini হিচাপে আমি unajakan তেখেতক Khagrabari are সেকেন্ডলি আমি Bhergaon are এবাৰ Nalbari. অসম ভিত্তিত পাতিব ওলাইছোঁ। Nalbari are Bhergaon দুইটি দলক সাজু হ'বলৈ অনুৰোধ কৰা হ'ল। আৰু মই ভাবোঁ এইবাৰ যিখিনি কৰিছোঁ নেক্সটবাৰ আমি অল ইণ্ডিয়া লেভেলত ভালকৈ পাতিব পাৰিম। আৰু খেলখন এইবাৰ 18তম, এই 18তমত আমাৰ উদীপ্ত গুৱাহাটী, ফৰ্ট এপিবিএন গুৱাহাটী, নলবাৰী, Khagrabari ভেৰগাঁও, খাগ্ৰাবাৰী 16-18. এইখিনি টিমক লৈ আমি মুঠ 6টা টিমক লৈ পেলাই আমি এইবাৰ পাৰ্টিচিপেট কৰাইছোঁ। কেইদিনীয়া হ'ব এইটো? এদিনীয়া পাতিছোঁ এইবাৰ। আৰু ইয়াৰ 1 নম্বৰ কাৰণটো Khagrabari COVID-19 কাৰণে আমি 17-18. এদিনীয়া পাতিব লগা হৈছোঁ। কেইখন টিমে আজি অংশগ্ৰহণ কৰা দেখা গৈছে? 6টা টিমে point. পাৰ্টিচিপেট কৰিছে। এতিয়া ফাইনেল আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছে আৰু সন্ধিয়া হয়তো লীগ মেচ চলি আছে বৰ্তমান। ইয়াৰ পিছত হয়তো 8টা-9টা বাজিব পাৰে ফাইনেল খেলখন। দেখিছোঁ অসমত ভলীবলৰ জনপ্ৰিয়তা কমি যোৱা যেন লাগিছে, যিহেতু ঠায়ে ঠায়ে ভলীবলৰ খেলাৰ এনেকুৱা টুৰ্ণামেণ্ট খেলা প্ৰায় দেখা পোৱা যোৱা নাই। এনে ক্ষেত্ৰত আপুনি মই নেভাবোঁ অসমত ভলীবলৰ যিটো এইটো বাঢ়ি আছে, গ্ৰ'থটো বেছি বাঢ়ি থকা বুলি মই ক'ম। কাৰণ আমি অসম ভলীবল সন্থাত মই নিজে জড়িত আছোঁ আৰু বৰ্তমান অসম ভলীবল সন্থাত যিজন ব্যক্তিক আমি সভাপতি হিচাপে পাইছোঁ, মিষ্টাৰ সুশান্ত বিশ্ব শৰ্মা, তেখেতৰ দ্বাৰা অসমত ভলীবলটো যথেষ্ট ওপৰত আহি আছে, বৰ্তমান গ্ৰ'থ হৈ আছে। এইটো মুহূৰ্তত আপুনি খেলুৱৈসকলক কি বুলি আহ্বান কৰিব? আমি খেলুৱৈসকলক এটাই কথা ক'ম, ছিনিয়ৰতকৈ মই ফাৰ্ষ্ট মিনি লেভেলৰ আৰু ছাব জুনিয়ৰ লেভেলৰ প্লেয়াৰসকলক মই ল'ৰা শাখাতে হওক 20-18. ছোৱালী শাখাতে হওক এই দুয়োটা বেছি প্ৰায়ৰিটি দিম প্ৰথমতে, তাৰপিছত জুনিয়ৰ ছিনিয়ৰৰ কথা ক'ম। আজি মুখ্য অতিথি হিচাপে আপোনালোকৰ ইয়াতে কোনে? আমাৰ ইয়াত আমি কলেগাঁও Khagrabari MLA মহেশ্বৰ বড়ো ছাৰ মুখ্য অতিথি ফাইনেলত থাকিব আৰু আমাৰ মষ্ট লোকেল ইয়াৰে কমলী বসুমতাৰী বাইদেউ MLA আৰু লগতে বৰ্তমান নৱনিৰ্বাচিত দাওবৈচা বড়ো, তেখেত আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে 2টা-3টা বজাত কোকৰাঝাৰৰ পৰা তেখেতে আহি পাম বুলি আমাক কথা দিছে। গতিকে আলহী হিচাপে মেইন গেষ্ট হিচাপে তেখেত